এটা আছে নেকি? এই আছে, আস্তে 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 আস্তে। ঐ বান্দৰ 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 এইপিনে নেচাও। বিহু বুলি আজি পুখুৰীত মাছ ধৰিব লাগিব ন, চ' আহিছোঁ পথাৰত পুখুৰীত মাছ ধৰিবলৈ। আপোনালোকক দেখাইছোঁ কি কি মাছ ওলায় পুখুৰীত। ল'ব লওকচোন, চাওঁ আমাৰ পুখুৰীত কি মাছ আছে। আছো থাকিম তোমাৰ সতে, আন একো সুখ নালাগে, তুমি দিয়া মৰমে জিয়া। আমাৰ ভাগত যিকণ আছে সেই আমাৰ চুৰিবনে, যিকণ পোৱা দুয়োৰে ভগাম, তুমি মই এদিন মিলি যাম। প্ৰথমতেতো গৰুজনী অলপ পানী খুৱাই লওঁ। পানী আগতে কৈছিলোঁ ন আপোনাক, গৰুৱে কেনেকৈ পানী খায় মই দেখাই আছোঁ। চ' কিয় দেখাম, গৰুৱে পানী খাই জানেই চবেই কেনেকৈ খায়। তথাপিও গৰুজনী অলপ পানী খুৱাই দিওঁ, মানে অলপ লৰাই দিওঁ আৰু লৰাই। তাৰপিছত আৰু চাই থাকক মোৰ ভিডিঅ'টো, কি দেখা পায় আপোনালোকে ভিডিঅ'ত। এইজনীয়ে গৰু আমাৰ ঘাঁহ খাই আছে পূৰা, মকৰা মকৰ ঘাঁহ খাই আছে পূৰা। ঐ গৰু ভালকৈ খা ঘাঁহ, কাইলৈ গাখীৰ দিব লাগিব ভালকৈ। আগুৱাই লৈ যাওঁ। পুখুৰী পাৰৰ বিলাহী, পুখুৰী পাৰৰ বিলাহী। যাওঁ যাতে মাছ আহিলে ফটকা লাগে। মাছেই উঠাব পৰা নাই এতিয়ালৈকে। সেইটোৱেতো জপি আছে, জাপ দিছে জাপ। লাগিছিলে গাঁতত থাকি পুখুৰী পাৰৰ জলকীয়া, পুখুৰী পাৰৰ জলকীয়া। ক'ত সোমাইছে, গাঁতত নে লুকুৱাই আছে ক'ৰবাত? মাছে ভয় খালে চাগে যে বিহুৰ দিনাখন খাব বুলি চব লুকাইছে। পুখুৰী পাৰত পানীলাও মাছ আৰু পানীলাও সৈতে খাই মজা লাগিব আৰু। মাছে অক্সিজেনো পাব ভালকে। মাছে অক্সিজেন পাব, তোৰ অক্সিজেন নাইকিয়া কৰি দিব মাছে। মাছেই ধৰিব পৰা নাই এতিয়ালৈকে, কি হ'ব?
আৰু এটা বস্তু দেখাই আছোঁ আপোনালোকক ৰঙালাও পাতৰ তলত ৰঙালাও আৰু বস্তু দেখাই আছোঁ আৰু বহুত আছে ইয়াতে অমিতা হাতেৰে ছিগিব পৰা হৈ আছে অমিতা অনেককে কৰি ছিগিব পৰা হৈছে অমিতা কি হ'ল উঠিলি পানী পা ইমান সহজে হাৰ নেমানো ৰ এটা হ'লেও উলিয়াইহে নিম আজি হৈছে আৰু আজি গুৱাহাটী ট্ৰেইন নগাঁও টু গুৱাহাটী চলে চক ৰেল খনি চলে মোৰ কুকুতে কিবা এটা আছে নেকি এই আছে আস্তে স্লো কৰি দিয়ক গ'ল নেকি এই ফালি গ'ল আছে স্লো কৰি দিয়ক অকণমান আগলৈ আহচোন চন্দাটো ৰ'ল সেইটো গ'ল এটা গ'ল সেইটো কি লাগিছিলে সেইটো মাছ গাছ কাপ নে কি লাগিছিলে সেইটো গাছ কাপটো গ'ল জালখন এনেকৈ অলপ সময় পাতি থ'ব লাগিব তেতিয়াহে লাগিব গম পাইছ ভালকৈ পকিয়াই ধৰ বিহত ঠাণ্ডা লগাই দিছোঁ ওলাব কাৰণে জাল ছিঙিব আজি লুটিয়াই দিয়ে জালখন যে পানীখিনি কেঁচা এনেকুৱা চেঁচা নহয় এই ঢুকি পোৱা পানীখিনি ঠাণ্ডা হয় এই গৰম অকণমান হয় না